কৃষ্ণক ধন্যবাদ দিছোঁ আৰু এই সময়ত মই আজি আপোনালোকৰ জৰিয়তে এই ৰায়মনা অঞ্চলত যি বিশেষকৈ যি প্ৰি ক্ৰিছমাছ উদযাপন কৰা হৈছে ইয়াত মই সুখী হৈছোঁ কাৰণ আজি বিভিন্ন ঠাইৰ পৰা মণ্ডলীবিলাক অৰ্থাৎ খ্ৰীষ্ট বিশ্বাসীসকলে একগোট হৈ পেলাই যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে ইয়াতে আজি বিশেষ প্ৰাক বৰদিন উদযাপন কৰা হৈছে আৰু এই প্ৰাক বৰদিনৰ বিশেষ আজি এই উদযাপনৰ সময়ত মোক স্পিকাৰ হিচাপে অৰ্থাৎ আলহী স্বৰূপে আজি এই অঞ্চলত প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে সকলোকে প্ৰভুৰ বাৰ্তা বিলাবৰ কাৰণে মোক আমন্ত্ৰণ কৰা হৈছে আৰু এই সময়ত মই আহি পেলাই সুখী হৈছোঁ যে এই ঠাইত যে প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে সকলোকে এই বাৰ্তা বিলাব পাইছোঁ। আমি জানো প্ৰভু যীশুখ্ৰীষ্ট তেওঁ আমাৰ ত্ৰাণকৰ্তা, তেওঁ আমাৰ কাৰণে আজিৰ পৰা 2000 বছৰ আগতে এই পৃথিৱীলৈ আহি তেওঁ জন্ম লৈছিলে। ইয়াৰ উদ্দেশ্য হ'ল আমি সকলো বিশ্ব মানুহ জাতি আমি পাপত আছিলোঁ, পাপৰ বেছ মৃত্যু, সেইকাৰণে আমাৰ হৈ পেলাই যীশুখ্ৰীষ্ট তেওঁ ক্ৰুচত মৰি পেলাই আমাক উদ্ধাৰিবৰ কাৰণে তেওঁ এই জগতলৈ আহিছে। তেওঁৰ যেনেকৈ মৃত্যুৱে আমাক আমি পাপৰ কাৰণে যি মৰিব লগা আছিলে যীশুখ্ৰীষ্টই আমাৰ পাপৰ হৈ পেলাই তেওঁ মৰি পেলাই আমাক তেওঁ মুক্তি দিছিলে। এয়া আমাৰ কাৰণে শুভবাৰ্তা আৰু সেই শুভবাৰ্তা দিয়াৰ নিমিত্তে আজি যীশুখ্ৰীষ্টৰ জন্মদিন, সেই জন্মদিনটো উদযাপন কৰি আজি আমাৰ কাৰণে ত্ৰাণকৰ্তা জন্মিল এই কথাষাৰ সকলো বিশ্ববাসীক জনোৱা হয়। আৰু আজি এই ঠাইতো আমি ৰায়মনা এই অঞ্চলত ইয়াতে যিমান মণ্ডলীবাসী আছে একেলগে একগোট হৈ পেলাই ইয়াত সকলো মানৱ জাতিকে যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে আমি মানুহবিলাকৰ ত্ৰাণকৰ্তা স্বৰূপে যীশুখ্ৰীষ্টৰ সেই জন্মদিনৰ শুভ দিনটো আমি সকলোকে জনাইছোঁ কাৰণ যীশুখ্ৰীষ্ট আমাক উদ্ধাৰিবলৈ আহিছে আৰু তেওঁৰ আজি যেনেকৈ জন্মদিন সেই জন্মদিনতেই আমি জানো যে আমাৰ কাৰণে ত্ৰাণকৰ্তা জন্মিল। সেইকাৰণে আজি এই বিশেষ যেনেকৈ প্ৰাক বৰদিন উদযাপন কৰাৰ যোগেদিয়ে সকলো খ্ৰীষ্টবাসীক আৰু এই অঞ্চলত থকা সকলো লোকক মই এই মঞ্চৰ যোগেদিয়ে প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে ওপৰত যীশুখ্ৰীষ্টৰ আশীৰ্বাদ শান্তি সকলোৰে ওপৰত থাকক। ধন্যবাদ।